हेलो बंधुসকল মানুহৰ গাত যেতিয়া ব্লাডৰ পৰিমাণ কমি যায় সেই ব্লাডৰ পৰিমাণ কমি যোৱাৰ ফলত মানুহৰ গাত বহুতো বেমাৰৰ সৃষ্টি হয় আৰু সেই বেমাৰসমূহৰ পৰা ৰক্ষণাবেক্ষণ দিবলৈ আজি আপোনালোকৰ কাৰণে লৈ আহিছো আৰবিটন চিৰাপ এটা বন্ধুসকল প্ৰথম অৱস্থাত মানুহৰ গাত যেতিয়া ব্লাডৰ কমি হয় বা কম থাকে তেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰা চিৰাপ এটাত বিষয়ে আজি আপোনালোকৰ সৈতে কথা পাতিম তাৰ আগতে বন্ধুসকল আপোনালোকক এটা ৰিকুৱেষ্ট যিসকলে মোৰ চেনেলত নতুন প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন প্ৰেছ কৰি থব বন্ধুসকল সাধাৰণতে যেতিয়া মানুহৰ গাত ব্লাডৰ কমি হয় সেই সময়সমূহত বা তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই আৰবিটন চিৰাপটো ব্যৱহাৰ কৰিব পাৰে আৰবিটন চিৰাপটো সম্পূৰ্ণৰূপে এটা ভাল ৰেড ব্লাড সেলস যোগান ধৰাত সহায়ক চিৰাপ বন্ধুসকল শৰীৰত যেতিয়া ব্লাডৰ কমি হয় তেতিয়া আপোনালোকৰ এনিমিয়াৰ সৃষ্টি হ'ব পাৰে এই এনিমিয়াৰ সমস্যাৰ পৰা আপোনালোকে বাচিবলৈ আপোনালোকে এই আৰবিটন চিৰাপটো ব্যৱহাৰ কৰিব পাৰে এই চিৰাপটো বহুতো ক্ষেত্ৰত ডক্টৰে ব্যৱহাৰ কৰা দেখা যায় সাধাৰণতে এইটো এটা হিমোলাইটিক আইৰণ চিৰাপ হয় বন্ধুসকল এই চিৰাপটো ব্যৱহাৰ কৰাৰ ফলত যিসকল মানুহৰ গাত ব্লাডৰ সমস্যা আছে বা ব্লাড কম সেই ক্ষেত্ৰত আপোনালোকে এই চিৰাপটো ব্যৱহাৰ কৰিব পাৰে বন্ধুসকল এই চিৰাপটোৰ মেইন কম্পোজিশনটো হৈছে আইৰণ ফলিক এসিড ভিটামিন B6 ভিটামিন C ইত্যাদি বন্ধুসকল এই চিৰাপটো সেৱন সেই সকল মানুহৰ ক্ষেত্ৰতো অতি জৰুৰী কিছুমান মহিলাৰ ক্ষেত্ৰত পিৰিয়ডৰ টাইম উকলি যোৱাৰ পিছতো পিৰিয়ড নহয় সেই সমস্যাসমূহৰ পৰা বাচিবলৈ আপোনালোকে এই চিৰাপটো ব্যৱহাৰ কৰিব পাৰে আৰু এই চিৰাপটো সেই সকল মানুহৰ কাৰণেও অতি জৰুৰী যিসকল মানুহ একেবাৰে দুৰ্বল বহাৰ পৰা উঠিলে মূৰ ঘূৰণি উঠে তেনেকুৱা সমস্যাত যিসকলে ভুগি আছে তেওঁলোকেও এই চিৰাপটো ব্যৱহাৰ কৰি এটা ভাল ৰিজাল্ট পাব পাৰে বন্ধুসকল এইটো সম্পূৰ্ণৰূপে এটা জেনুইন প্ৰডাক্ট মেডলি কোম্পানীৰ দ্বাৰা মেনুফেকচাৰ কৰা এটা 200 ml পেক হয় 145 mRP বা 160 mRP মাজত আপোনালোকে এই চিৰাপটো অতি সহজতে যিকোনো মেডিকেল ষ্ট'ৰ বা ফাৰ্মাসীত লাভ কৰিবলৈ সক্ষম হ'ব বন্ধুসকল এই চিৰাপটো যিসকল মানুহৰ এক্সিডেন্ট হয় বা হৈছে বা অপাৰেশন হৈছে বা প্ৰেগনেন্সিৰ সময়তো আপোনালোকে এই চিৰাপটো ব্যৱহাৰ কৰিব পাৰে বন্ধুসকল এই চিৰাপটো ব্যৱহাৰ কৰাৰ ফলত শৰীৰত থকা ব্লাডৰ কমি অতি সহজতে সম্পূৰ্ণ কৰিব পৰা এটা চিৰাপ হয় আৰবিটনটো এই চিৰাপটো ব্যৱহাৰ কৰাৰ নিয়ম হৈছে 10 ml কৰি দিনে দুবাৰ আহাৰৰ পিছত আপোনালোকে ব্যৱহাৰ কৰিব অন্যথা আপোনালোকৰ ডক্টৰৰ লগত পৰামৰ্শ কৰি আপোনালোকৰ ডক্টৰে দিয়া ড'জ মতেহে আপোনালোকে এই চিৰাপটো ব্যৱহাৰ কৰিব বন্ধুসকল আশা কৰোঁ ইয়াৰ পৰা 100% ভাল এটা ৰিজাল্ট পাব বন্ধুসকল যিকোনো মেডিচিন ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে আপোনালোকৰ ডক্টৰৰ অনুমতি বা পৰামৰ্শ লোৱাটো অতি জৰুৰী আৰু মেডিচিনটো ক্ৰয় কৰাৰ আগতে মেডিচিনটোৰ MRP এক্সপায়াৰি সম্পূৰ্ণ ভালদৰে জানি লোৱাটো বা চাই লোৱাটো অতি জৰুৰী ধন্যবাদ